হাই হেল্ল' নমস্তে ৱেলকাম বেক মাই ইউটিউব চেনেল আৰু মোৰ চেনেলত জিন্তু ব্লগত আপোনালোকক স্বাগতম জনালোঁ। তো গাইজ বৰ্তমান আছোঁ আমি পাকা ৰাস্তাত মানে বানপানীতে অলপ ডাঙাই মানে সহায় লৈ গৈছে যিবিলাক তাৰপিছত এইফালে মেৰামতি কৰা হৈছে অলপ আৰু বহুত দিনৰ মানে ধৰি ব্লগ দিব পৰা নাই। তো গাইজ আজি মানে অলপ আমাৰ গাঁৱৰ মানে অলপ শুৱনি মানে পথাৰ চথাৰ মানে কি আছে মানে দেখাবলৈ চেষ্টা কৰিম। তো গাইজ চাই থাকক ভিডিঅ'খিনি আৰু দেখাই আছোঁ ক'ত কি আছে কি নাই। আৰু ইফালে আমাৰ ভাইটি দুটা আছে পুৰা খোজকাঢ়ি আছে আৰু ইফালে মই আছোঁ পাছফালে। তো আমি অলপ মানে আজি ঘূৰিব আহিছোঁ ঘৰৰ ওচৰতে। তো দেখাই আছোঁ আপোনালোকক ইয়াৰ দৃশ্য চাই থাকক। গাইজ মানে ইমান এটা ভাল লগা মানে দৃশ্য আমাৰ ইফালে পথাৰ মাজত আৰু ইফালে এটা নতুনকৈ ঘৰ বান্ধিছে মানে একদম বঢ়িয়া লাগিছে চিনাৰী ৰিলছ বনাব একদম মজা আৰু ফটো কৰিবলৈ একদম বঢ়িয়া মানে গাইজ ইয়াত মানে একদম ধুনীয়াকৈ বনাইছে। এইটো খেৰনা দি বনাইছে, খেৰনা বুলি কয় এইটো দি বনাইছে একদম মজা ফটো উঠি। গাইজ আহিলে ইফালে ফটো কৰিব পাৰিব আৰু ৰিলছ বনাব পাৰিব। তো ইয়াত অলপমান দেখাই আছে মানে নাজাৰা তেনেকুৱা মানে অলপ আৰু আপোনালোকক এটা চিনেমেটিক শ্বট দেখাই আছোঁ গাইজ চাই থাকক। আৰু গাইজ ইফালে মানে বানপানীতে মানে ইফালে আমাৰ মনোজ ভাইটি আৰু মিথুন ভাইটি আছে লগত। তো ফুৰিবলৈ যাই কেনেকুৱা লাগিছে আজি? ভালে লাগিছে নিশ্চয়। আৰু ভিডিঅ'বোৰ চাব মন চোৱা না নচোৱা আমাৰ ভিডিঅ' চাওঁ কেনেকুৱা লাগে ভিডিঅ' চাই? ভালে লাগে চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিবা ক। গাইজ চাওক এইফালে আমাৰ কচু খেতি কৰিছিলোঁ এইবাৰ কেনেকুৱা বঢ়িয়া হৈছে একদম সাৰ চাৰ দিছোঁ আৰু একদম তৰমৰা হৈছে আৰু কেইদিনমান পিছতে বেচাব পাৰিম আৰু আহিনা কচু চাওক প্ৰায় এইটো 8 বিঘা কৰিছোঁ খেতি আৰু একদম ধুনীয়া হৈছে। তো আপোনালোকক কচু লাগিলে ক'ব। আৰু গাইজ এয়া আমাৰ নদীটো পানী বজাই হৈছে ইয়াৰ কাৰণে আহিছিল বানপানীত কালি আজি কমি গৈছে অলপ। আৰু ইফালে চাওক পানী বজাই হৈ আছে বৰ্তমানত পানী পূৰা পানী। বৰ্তমান এতিয়া 6টা বাজিল। তো ৰাতি হয় আৰু তো ভিডিঅ'খিনি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা আৰু নেক্সট ভিডিঅ' জল্দি পাব আশা কৰোঁ। আৰু গাইজ যোনে মোৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ কাৰণে বাই বাই টাটা। চাওক কি ধুনীয়া লগা এটা দগি ইয়াৰে বাহিনী গৈছিল আমাৰ ফালে। তো এতিয়া ঘৰত যাই আছে ৰাতি হ'ল। গৈ আছে MLA গৈছিল, তো এতিয়া ঘৰত যাই আছে ৰাতিপুৱা।
কিমান গাড়ী হ'ল